কি খবৰ ৰাইজ? হেল্ল' এমএনপি ফাম, গুড মৰ্ণিং। আমাৰ ইয়াত গুড মৰ্ণিং হৈ আছে, চুলি তুলি তিতি আছে আৰু ৱেট লুক কৰি আহিব গা দুইটাই ডাইৰেক্ট ঢপলি আহিছে আজি মানে, কাৰণ আজি মানে আমি এটা স্পেচিয়েল পাৰফৰ্মেঞ্চ চাব গৈ আছোঁ মানে। স্পেচিয়েল এইকাৰণে কাৰণ এইটো মানে ষ্ট্ৰীট পাৰফৰ্মেঞ্চ হয় হা, আৰু তাতকৈ বেষ্ট পাৰ্টটো এইটো হয় ইটছ ফ্ৰী। মোৰ থাকি আহি গ'লে হৈ গ'ল মানে। মিছকে এতিয়া আপোনালোকক আচল কথাটো ক'ব, এই ষ্ট্ৰীট পাৰফৰ্মেঞ্চটো হয়নো কি কৈ দিয়া শুনো তুমি আমাৰ ৰাইজক। এতিয়া কথাটো কি হৈছে, আমি যেতিয়াৰ পৰা ইংলেণ্ডলৈ আহিছোঁ আমাৰ তেনেকৈ ইণ্ডিয়ান ফেষ্টিভেল আমি একো তেনেকৈ চাবলৈ পৰা নাই, কাৰণ লকডাউন হৈ আছিলে। আমি অকল এটা ইণ্ডিয়ান ফেষ্টিভেল চাব গৈছিলোঁ, এইটো। যদি চোৱা নাই আপোনালোকে এই ভিডিঅ'টো চাই লগে লগে চাই দিব, লিংকটো আমি ডেছক্ৰিপশ্যনত দি দিম। এতিয়া কথাটো হৈছে কি, ইয়াত মানে আমি য'ত থাকোঁ ইংলেণ্ডৰ এই চেষ্টাৰ নামৰ ঠাইটুকুৰাত দিৱালী ফেষ্টিভেল ইয়াৰ ইণ্ডিয়ান কমিউনিটিয়ে কেনেকৈনো চেলিব্ৰেট কৰে সেইটো আমি চাবলৈ আহিছোঁ। আমি পাৰ্টিচিপেট কৰা নাই যিহেতু আমি ফাৰ্ষ্ট টাইম চাম, লগতে আমাৰ এমএনপি পৰিয়ালকো দেখাম যে ইংলেণ্ডৰ এই চেষ্টাৰ নামৰ ঠাইটুকুৰাত দিৱালী ফেষ্টিভেল ইণ্ডিয়ান কমিউনিটিয়ে কেনেকৈ উদযাপন কৰে। লেটছ গো। ইণ্ডিয়ান কমিউনিটিটো মানে যিটো পাৰ্টি হয়, যিটো টিম হয় আহি আছে, আমি মানে আৱাজ শুনিছোঁ, অলপ ঢোলচৰ আৱাজ শুনিছোঁ। ইয়াতে এতিয়া প্ৰথমতে প্ৰচেশ্যন কৰি আহি আছে, তাৰ পৰা এইখিনি টাউন হল বুলি যিটো কৰা জেগা আছে তাতে তেওঁলোকে ইয়াত পাৰফৰ্মেঞ্চ কৰি দেখাব, তো আমি চাওঁ বলক। কিন্তু শুনো কথাটো এইটো হৈছে, যদি বৰষুণ পেলাই দিয়ে আমাৰ মানে ছাতি নাই হা, মানে বেয়াকৈ পণ্ড হৈ যাব মানে আমাৰ প্লেনটো আজি। চ' সেইকাৰণে আমি মানে ক'ৰবাত লুকাব লাগিব আৰু মানে চটৰ তলত লুকাব লাগিব। বাট লেটছ চি মানে পাৰফৰ্মেঞ্চটো কেনেকুৱা হয় আৰু হা ইহঁতৰ। আহি গ'ল বিদেশ মে আপোনাৰ দেশ কা ঝণ্ডা দেখি মজাই আ গয়া। নিজৰ দেশৰ ঝণ্ডাখন মানে পতাকাখন দেখিছোঁ আজি প্ৰথমবাৰৰ কাৰণে, মজা লাগিছে। চ' প্ৰাউড অফ মাই কাণ্ট্ৰি আৰু হা। বাইদেউ ইজ বিজি ফৰ হাৰ ৰিলছ এণ্ড ষ্টৰিজ য়ে। ত' সেইটো হৈছে আমাৰ টিমটো মানে ইণ্ডিয়ান কমিউনিটি টিমটো। ফ্লেগখন সেই তাত আছে, তাৰ লগত আছে ইউনিয়ন জেক। মজা মজা, তুমি পূৰা নাচি দিবা হা আজি শুনো হা, পূৰা নাচিবা। আৰু মই তোমাক পূৰা আজি শ্বট লৈ দিম আজি, মজা মজা শ্বট। কাম ওলাই গৈছে কি हमारा झंडा सबसे ऊंचा। हमारा झंडा सबसे ऊंचा। ओह ये পলিগ্রাম হয়েছে আৰু এইপিনে হৈছে আমাৰ বিদেশী ৰাইজসকলে আমাৰ ইণ্ডিয়ান ড্ৰেছ পিন্ধি পেলাই গৈছে। সেইপিনে চোৱা, এই ওপৰত চোৱা, সেইটো চাওঁগে ব'লা। মই এটা সৰুকৈ কাণ্ড এটা কৰি দিওঁ নেকি? কি কৰিবা তুমি? ঘৰত ফটকা কেইটামান আছে, দিৱালীটো ফটকা নুপুঠালে দিৱালীটো নালাগিব ন। কিন্তু দিছ ইজ নট এ গুড মেছেজ। হেৰি ফিফি আছে আকৌ, কি আছে? ফুলজৰি আছে। অঁ আমি খলক দি থাকোঁতে সেইপিনে কিবা ওলাই যাবগৈ, আমি মিছে কৰি দিমগৈ। এইজনে এনেকৈ অপাৰেট কৰি আছে মানে। হেল্ল' হাই। চ' এতিয়া মানে ৰাইজ বহুত চ' এতিয়া মানে ইয়াত পাৰফৰ্মেঞ্চ হ'ব, চাব যাওঁ। অকণমান মানে ফটোশ্বুটৰ ছেশ্যন এটা আছিলে, চ' এতিয়া আগত পূৰা ডান্স হ'ব। মিউজিক ইজ বেক। অ' য়ে অ' য়ে। চবতছে ভাল লাগিছে ইয়াত মই বিদেশী
গ'ল আগত কিন্তু ৰাইজ চবতছে আল্টিমেট ফিলিংটো হৈছে আমাৰ নিজৰ দেশৰ ফ্লেগখন দেখি পেলাই চ' প্ৰাউড অফ ইট অনু দিদি আছে বাজি গ'ল হা জেগাই নাই যাবলৈ পুৰা দুৰ্গা পূজা ফিলিংটো আহি গৈছে হা নিউজত দেখি আছো ন দুৰ্গা পূজা ভিৰ চলি আছে হা আমাৰ ইয়াতো হৈ আছে ফিলিং চ' গুড বিদেশী মানুহে আমাৰ ড্ৰেছ পিন্ধি আহিছে পুৰা টিমটোৰ লগত সোমাই গ'লো এতিয়া উই আৰ ইন দ্য টিম নাও আমি আগতে ইয়াৰ পাৰ্ট নাছিলোঁ এতিয়া উই আৰ অফিচিয়েলি দ্য পাৰ্ট অফ ইট বিকজ উই আৰ ইন দ্য ৰেলী অ' য়েছ মজা বজালে ন হে টু গুড চ' ৰাইজ এইডোখৰ নহয় পুৰা গোল বনাই লৈছে মানুহে কি হ'ব ধৰিব পৰা নাই এই বাচ্চাকেইটা পাৰফৰ্ম কৰিব নেকি এতিয়া হা सबसे ऊंचा झंडा हमारा सॉरी बजरंग दल ছোৱালীখিনি হৈ গ'ল এতিয়া ল'ৰাখিনি ஆதிசக்தி என்னை தந்தவா ফেম এতিয়া বৰষুণ দি আছে মানে পাৰফৰ্মেঞ্চ চাই আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত ক'ব আমাৰ দিৱালী চেলিব্ৰেশ্যন আমি ফাৰ্ষ্ট টাইম ইয়ালৈকে চাই আছোঁ নেক্সট টাইম আমি পাৰফৰ্মেঞ্চ কৰিবলৈ ট্ৰাই কৰোঁ আমি বিহুটো মই মিছ কৰিছোঁ বিহুটো মিছ কৰি আছোঁ ন হয় ন বাবু বহুত বিহু আহি গ'ল না চব ফিকা পৰি গ'ল মই বোলে বিহুত লগাই দিওঁ নেকি মনে মনে এনেকুৱা লাগি আছে হা Oh yeah, come on, nachi dia, tumi nachi dia. You can done better. Yes, come on. Come on. Yes, that's my girl. That's my girl, come on. Yo. Come on down. Come on. Yes, sir. Oh yeah. Oh yeah. Huh? আমি নাচি থাকিলো চ'
ওচৰৰ যেতিয়া প্লেনটো হৈছে যে ইহঁতকেইটাই ঢোল আৰু পেপা বজালে আমাৰ বাইদেউ নাচিব হা দেজ আ প্লেন ন আমাৰ বাইদেউ পুৰা ফৰ্মত আছে এতিয়া কি হ'ল এইটো ট্ৰায়েল আছিলে নেকি ৱাৰ্ম আপ নাই আগত নাই এটা আৰম্ভ নকৰি সিহঁতে ভাংৰাটো মানে যিমান গাটো এনেকৈ উঠাই দিয়ে আমাৰ বিহু আৰু ভাংৰা একো নোৱাৰে দে ৰক আমাৰ বিহু আহি গ'ল আৰু হা তই নাচি দিয়া আৰু মজাই নাই ন এতিয়া ডান্স চাই চাই মই ভাগৰি গ'লোগে মোৰ টোপনি আহি গৈছেগে এতিয়া মোক ভাংৰা লাগে মোৰ ঢোল লাগে মোৰ ইহঁতৰ এই পেপাটো লাগে বিহু লাগে বিহু 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 লাগে বিহু টোপনি আহি গৈছে বিহু মেইন ন ন নেক্সট টাইম বিহু কিবা এটা যোগাৰ কৰিবলৈ আমি ট্ৰাই কৰিম হা কি কৰিবা যোগাৰ কিবা ট্ৰাই কৰিম হা ট্ৰাই কৰিব লাগিব অসমীয়া মানুহ নাই অ' লণ্ডনৰ ফালে আছে আমাৰ ইয়াত ইয়াত নাই লণ্ডনত ভাল ইয়াত বহুত অসমীয়া মানুহ আছে ন ইয়াত মেইনলি তোমাৰ চাউথ ইণ্ডিয়ান আছে মেইনলি চাউথ ইণ্ডিয়ান আৰু দিল্লী নৰ্থ ইণ্ডিয়াৰ পৰা আৰু আমাৰ অসমৰ মানুহ ইমান নাই নাই নেকি বলো সোনিয়াল Are you ready for the dance? No, it's okay. You nachiba na dia? Yeah, Huh? I know. You're fully pumped up to dance? Yes, Yes, you're ready? yes. Already তুমি তাত ফালিলা ইয়াতো ফালিবা তুমি বজাবলৈ নবজায় 2,000 years later. দিছা কিন্তু দেই মজা আৰু পাব্লিকে পুৰা ঘূৰি ঘূৰি চাইছে তোমাক গাইজ দেখিলে নহয় মিছখাই মানে চবতছে ফ্ৰণ্টত আছিলে হা যেতিয়া মানে পাৰ্টিটো আৰম্ভ হৈছিলে আৰু এতিয়া অলপ দেৰি আগত তাই মানে নিজেতো নাছিলে আৰু বাকী পাব্লিককো পুৰা নচুৱাইহে দিলে তাই আছিল পুৰা আগত আহি মই জাষ্ট কেমেৰাটো ফ'ল' কৰিছোঁ মানে তাইৰ সন্মুখত এণ্ড শ্বি ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন আৰু যেতিয়া আৰম্ভ হৈছিলে আৰু এতিয়া বিহু হ'ব লাগিছিলে বিহু আৰু ফালি দিলোঁ মই মিছখাক মাতি মাতি মোৰ মাতটো মানে একদম পুৰা দব খাই গ'লগৈ একদম কিন্তু তুমি ফালি দিলা কিন্তু দেই য়েছ মানে পাব্লিকে পুৰা ঘূৰি ঘূৰি চাইছিলে তোমাক আৰু তেতিয়া যে মোক চিনি নোপোৱাখিনিও গম পাই গৈছে কি হয় নেক্সট টাইম তুমি পাৰ্টিচিপেট কৰিবা নেক্সট টাইম বিহু নাচিব দিলে পাৰ্টিচিপেট কৰিম বিহু 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 মেইন আৰু তুমি ইহঁতক শিকাই দিবা ইনফেক্ট ডান্স কেইটা হা নে কি কোৱা মই ইমান ভালকৈ নাজানো তথাপিতো যিখিনি জানো আৰু ইউটিউব চাই চাই আমাৰ অসমৰ যিমান আছে ন চবৰ পৰা এনেকৈ ভিডিঅ' কলিঙত সেই গাইড কৰিবলৈ কৈ মেলি তেনেকৈ কৰিব লাগিব কিন্তু সেইটোৱে ডিট হ'ব মোৰ যদি বিহু বজাব দিয়ে তেতিয়া আৰু মই কেমেৰামেন বিহাইণ্ড দ্য চিন মই ডাইৰেকশ্যন দিম আৰু মই কেমেৰা কৰিম সিমানে আছিল আমাৰ আজি এই স্পেচিয়েল ষ্ট্ৰীট পাৰফৰ্মেঞ্চ ব্লগটো দিৱালী ফেষ্টিভেল ইংলেণ্ডৰ এই চেষ্টাৰত
কেনেকুৱা লাগিলে আপোনালোকৰ বিদেশত দিৱালী চেলিব্ৰেশ্যনটো চাই আপোনালোকে কমেণ্ট ছেকশ্যনত ক'ব আৰু MNP সমূহ পৰিয়াললৈ দিৱালীৰ বহুত বহুত মৰম আমাৰ দুয়োফালৰ পৰা ৰাইজ আপোনালোকে যদি আমাৰ যোৱা বছৰৰ দিৱালী স্পেচিয়েল ভিডিঅ'টো চোৱা নাই এইটো হৈছে থাম্বনেইল বহুত ইণ্টাৰেষ্টিং আছে চাব তো শুনো পিছফালে গিটাৰ বাজি আছে সেইটো ঢুমকা নামাৰি দিয়ে নেকি ঘৰলৈ যাওঁ এতিয়া ঘৰলৈ যাওঁ আচ্ছা অ'কে চ' ৰাইজ তেতিয়াহ'লে সিমানেই আছিল আমাৰ আজি এই ব্লগটো আকৌ লগ পাই আছোঁ বহুত সোনকালে নেক্সট ব্লগত Till then, stay happy and keep smiling. Come on!